সন্মুখত ৰাইজৰ প্ৰতিবাদ মাফিয়াৰূপী ৰাহুল ৰাভাক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ কামৰূপৰ বকো আৰক্ষী থানাত ভুক্তভোগী ৰাইজৰ তীব্ৰ প্ৰতিবাদ নিৰ্দোষী মানুহক দোষী সজোৱাক লৈ ৰাইজৰ এই প্ৰতিবাদ উল্লেখযোগ্য যে বকো আৰক্ষী থানাৰ অধীনস্থ ডেকাপাৰা ৰাহুল ৰাভা বয়স 28 নামৰ এজন ধুৰন্ধৰ লোকে উক্ত গাঁৱৰে দৰিদ্ৰ পৰিয়ালৰ পৰাগ ৰাভা বয়স 24 যুৱক এজনক ডকাইতি সজাই নিচাতে হাৰাশাস্তি কৰাক লৈ জাঙুৰ খাই উঠিছে গাঁওবাসী আজি মাফিয়াৰূপী ৰাহুল ৰাভাৰ বিৰুদ্ধে ডেকাপাৰাবাসীয়ে বকো থানাত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ গাঁওবাসীৰ দাবী নিচা ডকাইতি গোচৰত ফচুৱা পৰাগ ৰাভাক বিনা চৰ্তে মুকলি কৰি মাফিয়াৰূপে ৰাহুল ৰাভাৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে বিভিন্ন শ্লোগানেৰে এক উত্তাল পৰিস্থিতি সৃষ্টি কৰিছে ইফালে কামৰূপ জিলা কুটুম্ব সুৰক্ষা পৰিষদৰ স্বয়ম্ভূ সভাপতিৰ নাম লৈ ৰাহুল ৰাভাক সাধাৰণ মানুহক আৰক্ষীৰ নাম লৈ ভয় ভাবুকিৰে হাৰাশাস্তি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰাহুল ৰাভাৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ ৰাহুল ৰাভা এজন অবৈধ গৰু সৰবৰাহকাৰীৰ লগতো জড়িত উল্লেখযোগ্য যে ৰাইজৰ প্ৰতিবাদৰ পিছতে আৰক্ষীয়ে আটক কৰা পৰাগ ৰাভাক জামিনত মুক্তি দিয়ে আচলতে পৰাগ ৰাভাৰ মই ন্যায় হোৱাটো বিচাৰোঁ তেখেতে আচলতে নিৰপৰাধী মই এইখিনি কামনা কৰোঁ তেওঁ আচলতে নিৰপৰাধী তেখেতক নিৰপৰাধী হিচাপে ঘোষণা কৰিব লাগে আৰু প্ৰশাসনে মোৰ এইখিনিয়ে ক'ব লগা আৰু এই ৰাহুল ৰাভাৰ বিষয়ে কি ক'ব ৰাহুল ৰাভা এজন খুব দুষ্ট প্ৰকৃতিৰ ল'ৰা এনেকৈ মানুহক ফচাই নেকি বহুগুণে সৰু কিন্তু তেখেতে ডাঙৰ সৰুৰ কোনো ধৰণৰ কথা নামানি তেখেতে বিভিন্ন কামৰ লগত জড়িত হৈ কাম বন কৰি ফুৰে গতিকে তেখেতে এজন দুষ্ট প্ৰকৃতিৰে ল'ৰা বুলি আমি মোৰ বিবেকে কয় আৰু তেখেতে এটা সংগঠনৰ লগত কিবা জড়িত হৈ কিবা কাম কৰি আছে বোলে মই সেইটো বিশেষ নাজানো কি সংগঠনৰ লগত তেখেতে কাম কৰে মই সেইটো বিশেষ নাজানো তেখেতে কিবা সংগঠনৰ লগত কাম কৰি থকা বুলি গম পাওঁ আৰু গাঁৱৰ মানুহো গোটেইখিনি গম পায় আৰু ৰাহুল ৰাভা আচলতে এজন দুষ্ট প্ৰকৃতিৰ ল'ৰা তাৰ শাস্তি বিচাৰে নেকি আপুনি তেখেতৰ আচলতে যিটো কাম কৰি আছে তেওঁলোকে অঞ্চলত তেখেতে যি দুষ্ট কাম কৰি আছে অঞ্চলত তেখেতে আচলতে এই দুষ্ট কামৰ পৰা আঁতৰি আহক আমাৰ দৰে নিৰপৰাধী ল'ৰাবিলাকৰ যেনেকুৱা ভাল স্বভাৱ চৰিত্ৰৰে কাম বন কৰি ফুৰে ঠিক তেখেতেও ভাল হৈ আহক আমি ভাল হোৱাটো তেখেতেও কামনা কৰোঁ আমি তেখেতক বেয়া হৈ যোৱাটো আমি গাঁৱে নিবিচাৰোঁ কিন্তু গাঁৱে আমি সকলোৱে কামনা কৰোঁ তেখেতে যি কামত লিপ্ত আছে তেখেতে তাৰ পৰা আঁতৰি আহি আমাৰ ৰাইজৰ মাজত চামিল হৈ ৰাইজৰ মানুহখিনিৰ লগত যাতে সহায় সহযোগ আগবঢ়াই কামবিলাক কৰি যায় আমি তেতিয়াহে আমাৰ অঞ্চলৰ এটা উন্নতি হ'ব বুলি মই ভাবোঁ কাপাৰ গাঁৱৰ ল'ৰা পৰাগ ৰাভা তেওঁ নিৰপৰাধী তেওঁক মানে গৰু মাফিয়া বুলি সজাই মানে বকো আৰক্ষী থানাত কেছ ফাইল কৰিছে আৰু ৰাতি গৈ বকো আৰক্ষী থানাৰ অচিয়ে উঠাই লৈ আহিছে কোনে কেছ ফাইল কৰিলে ৰাহুল ৰাভাই কি হয় ৰাহুল ৰাভাই এজন মানে গৰু মাফিয়া যেনে লাগে মানে সি আজিকালি কিছুমান 2 নম্বৰী কামত মানে কিছুমান ঘূৰি ফুৰে আৰু মানুহ 2 নম্বৰ গাড়ীবিলাক মানে পিছা কৰি ফুৰে মই ভাবোঁ আৰু মোৰ বিবেকে কয় মতে টকা নাপালে এনেকৈ গৰুবিলাক হেৰি কৰি ধৰাৰ কাৰণে চেষ্টা কৰে সি আৰু যিবিলাকৰ টকা পায় সেইবিলাক গৰু মানে সি পাৰ কৰায় সেনেকুৱা মানে ভাবোঁ মই গৰু মাফিয়া যেন লাগে তাক আৰু সেইকাৰণে আমাৰ যিজন ল'ৰাক একদম গৰু মাফিয়া বুলি সজাই বকো আৰক্ষী থানা উচিয়ে হেৰাচ কৰি আনিছে তেওঁক মানে নিৰপৰাধী তেখেতক আমি মানে ৰেহাই দিয়াৰ কাৰণে বা তেওঁক আমি মোকলাই নিয়াৰ কাৰণে আমি ডেকাপাৰা গাঁৱৰ সমূহ ৰাইজে আজি ইয়াত প্ৰতিবাদ কৰিছোঁ